ঠাণ্ডা পুৰা নাচি আছে উপায় নাই বঢ়িয়া স্বাগতম জনাইছোঁ পংকজ বৰা নামৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি এনেকুৱা এডোখৰ জেগালৈ আহিছোঁ। আমি হয়তো আমি সকলো কৰ্তব্যৰত। সকলোৱে জানে চাগে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ডিগবৈ গোলাইত স্থিত 3 নং গোলাই স্থিত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ টাৰ্মিনেল কৰ্মৰত আমি কিছু শ্ৰমিকে আজি একগোট হৈ এটা বনভোজ খোৱাৰ মানসেৰে আমি একগোট হ'লোহি। আৰু সেই বনভোজটো আমি ডিগবৈ স্থিত টিংৰাইত জিৰাটিং নামৰ যোনটো আমাৰ জলসিঞ্চন প্ৰকল্প আছে আমি তাত আয়োজন আমি সকলোৱে আলোচনা কৰিছিলোঁ। হঠাৎ আজি গম পালোঁ যে কাৰণত তিনিচুকীয়া ডিষ্ট্ৰিক্ট আজি হঠাতে বন্ধ ঘোষিত হ'ল। সেইবাবে আমি আজি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ বন্ধ হোৱাৰ বাবে আমি নাজিৰাটিঙত যাব নোৱাৰিলোঁ। সেইবাবে আমাৰ যিহেতু সকলো বা বজাৰ কৰি যোৱা হৈ গৈছিল, সেইকাৰণে আমি কি কৰিলোঁ, বা বজাৰ হৈ যোৱাৰ কাৰণে আমি কি কৰিলোঁ, আমি পিকনিকটো খাবই লাগিব, নহ'লে আমাৰ সকলো বস্তু নষ্ট হৈ যাব। সেইবাবে আমি ডিগবৈ গোলাইস্থিত 1 নং গোলাইস্থিত 12 ফুটীয়া নামৰ এডোখৰ জেগা আছে, সেই জেগাডোখৰত আমি আহি উপস্থিত হ'লোহি আজি। তেনে এই জেগাডোখৰত আমি উপস্থিত হৈ আমাৰ পিকনিকটো আমি কেনেদৰে উদযাপন কৰিলোঁ ব'লক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু A to Z আপোনালোকৰ আগত দেখুৱাই গৈ থাকোঁ যে আমি এই পিকনিকটো আমি কেনেদৰে আয়োজন কৰিলোঁ। মই আৰু মোৰ বন্ধু বিষ্ণুৱে বাইকেৰে আমি 1 নং গোলাই মেইন ৰাস্তাৰ পৰা আমি 12 ফুটীয়া ৰাস্তাৰ ফালে অভিমুখী হৈ আছোঁ। সেয়ে আগফালে দেখা পাইছেনে অটোখন, সেই অটোখনতে আমাৰ যি সামগ্ৰীবোৰ চৰু বাচন সেইবোৰ সকলোবোৰ একত্ৰিত কৰি লৈ অনা হৈছে। তাতে চাউণ্ড ছিষ্টেম এটাও অনা হৈছে। এতিয়া আমি অটোখনৰ ওচৰত গৈ বয় বস্তুবোৰ নমাই আমি আমাৰ পিকনিকটো আৰম্ভ কৰোঁ ব'লকচোন তেনেহ'লে। আমি সকলোৱে আহি আমাৰ লক্ষ্যস্থানত আহি উপস্থিত হৈছোঁহি আৰু এতিয়া সকলোৱে আলোচনা কৰিছে যে কোনডোখৰ জেগা আমাৰ পিকনিক স্থলী হিচাপে ল'ব, তেওঁলোকে সেইডোখৰ আলোচনা কৰিছে। আৰু ব'লক এতিয়া আমি বয় বস্তু সকলো গাড়ীৰ পৰা নমাই পিকনিক স্থানলৈ গতি কৰোঁ। ব'লক প্ৰথমতে আপোনালোকক দেখাব বিচাৰিছোঁ এই যোনডোখৰ স্থানত আমি পিকনিক খাইছোঁ। আজি হৈছে ডিচেম্বৰ মাহৰ 26 তাৰিখ। এতিয়াও আমাৰ জানুৱাৰী মাহ সোমাবলৈ 5 দিন 6 দিন বাকী আছে মাজত। এতিয়াও দেখাওঁ চবফালে পিকনিকেই পিকনিক, যিহেতু সকলোতে বন্ধ আৰু এটা সুন্দৰ পৰিৱেশ। সেইবাবে ইয়াত দেখিছে চবফালে পথাৰ আৰু এইফালে হৈছে এখন সুন্দৰ হাবি। আৰু এই হাবি সকলোৱে দেখাবলৈ জনা যে চবফালে হাবি, এইফালে আমাৰ পিকনিক চলি আছে আৰু সেইফালে এটা পিকনিক পাৰ্টি চলি আছে আৰু সেইফালে এটা পিকনিক, সকলোফালে পিকনিকেই পিকনিক মুঠতে। ব'লক তেনেহ'লে আমাৰ পিকনিকটো আমি কেনেদৰে কি আয়োজন কৰিলোঁ আৰু কেনেকৈ খালোঁ সেই সকলো A to Z ভিডিঅ' আপোনালোকৰ আগত দেখাবলৈ গৈ আছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁতেন এনেদৰেই আমাৰ বনোৱা কোনোৱা আৰম্ভ হৈ গৈছে। এইফালে আমাৰ মাংস বনাই আছে আৰু সৌৱা দেখিছেনে এচামে নাচিছে আৰু এচামে শাক চব্জি কটাত ব্যস্ত হৈ আছে। পিকনিক মানে ফূৰ্তি। আমি একেবাৰে ৰান্ধনিৰ ওচৰত পালোহি। আমাৰ ৰান্ধনি সুন্দৰভাৱে গাহৰি মাংস বন্ধাকবিৰ লগত বনাই আছে। তো আমি গাহৰি মাংস কেনেদৰে বনাইছে, কি কৰিছে আৰু এই পিকনিকটো আয়োজন কৰোঁতে তেওঁ কেনেকৈ কৈছে, গোটেইখিনি কথা আমি অসীমদাৰ পৰা জানিবলৈ চেষ্টা কৰিম। মাইক্ৰফোনটো অসীমদালৈ আগবঢ়াই দিছোঁ। আচলতে উজনি অসম বুলিলে গাহৰি মাংস আৰু পিকনিক বুলিলে গাহৰি মাংস নহ'লে একেবাৰে নহ'ব। সেইকাৰণে মই গাহৰি বনোৱাত লাগি গৈছোঁ। যদিও মই নাখাওঁ গাহৰি বনাই নাখাওঁ। ইয়াত দেখিছে আপোনালোকে ব্ৰইলাৰ কৰি আছোঁ, ব্ৰইলাৰ পোৰা। আৰু আচলতে আমাক খন্তেকীয়া কোনো প্লেনিং নথকাকৈ কালি আমাৰ প্লেনিং হ'ল যে আমি পিকনিকত খাম আৰু প্ৰসিদ্ধ গোলাই অঞ্চলত। এই গোলাই অঞ্চলত আমি আজি এই পিকনিকৰ আয়োজন কৰিছোঁ আৰু লগৰ সমনীয়াৰ সৈতে আমি গোটেই চব আপোনালোকে দেখিবলৈ পাইছে। আমি গোটেই আজি গাহৰি ব্ৰইলাৰ লগতে আমাৰ আছে ব্ৰইলাৰ জোল, চালাড হ'ব। আমি ধনিয়াও ৰাখিছোঁ, কেঁচা ধনিয়া। আচলতে আপোনালোকে দেখিব একদম খৰি চৌক আমাৰ খৰি, শুকান খৰি একদম ধাৰা মিঠাতেলে বনাইছোঁ আমি গাহৰি মাংস। ঠিক আছে, ধন্যবাদ। হয়, ধন্যবাদ জনাইছোঁ অসীমদাক ইমান সুন্দৰভাৱে বক্তব্য ৰখাৰ বাবে। এইফালে দেখাব বিচাৰিছোঁ মই, এইফালে আমাৰ ভাত বনাই ৰেডি, এইফালে আমাৰ ভাত ৰেডি, সুন্দৰভাৱে ভাত ৰেডি কৰি থোৱা হৈছে। আৰু এইফালে আমাৰ
এইফালে দেখাব বিচাৰিছে এইফালে আমাৰ ব্ৰইলাৰ মাংস ৰেডি হৈ আছিলে ব্ৰইলাৰ মাংস অকণমান ইফালে কৰোঁতে অলপ ঠিক আছে ব্ৰইলাৰ মাংস খাই অলৰেডি খতম হৈ গৈছে মাত্ৰ জোলখিনি বাকী হৈ আছে ইমান ৰাক্ষস মানুহে আমাৰ পিকনিকত আহিছে কেতিয়া ভবা নাছিলোঁ যে ইমান ৰাক্ষস মানুহ আমাৰ পিকনিকত আহিব এইফালে এজন ৰাক্ষস বহি আছে আপুনি কি ক'ব দাদা লাজ পাইছে দাদা ব্ৰইলাৰ খাই শেষ কৰিলে কিন্তু দাদা লাজ পাইছে আপুনি কি ক'ব পিকনিকৰ বিষয়ে আচ্ছা কি ক'ম আৰু ইয়ে হ'ল ভালেই হ'ল পিকনিক বিষয়লৈ কি ক'ম আৰু ইমান সুন্দৰ প্লেচ সুন্দৰ জেগা হাবি কিনাৰ ৰিজাৰ্ভ কিনাৰ ইমান ভাল লাগিছে পিকনিকটো খাই ৰাইজ আপোনালোকো আহক ইয়াত উপলব্ধ কৰক খালি ৰাইজ আপোনালোকক পানী প্ৰব্লেম হ'ব পানী চানী যোগান কৰি বেছিকৈ আনিব বা সুবিধাজনক বস্তু লৈ আহক ইয়াত পানী চানী অসুবিধা হ'ব পাৰে বাছ কিন্তু বহুত ধুনীয়া চাই ভাল লাগিছে ইয়াত পিকনিক খাই আমাক আৰু আপোনালোকেও আনন্দ কৰিব পাৰে আপোনালোক আহক এই গোলাই 12 ফুটীয়া যোৱা ৰাস্তা এই কিনাৰতে পথাৰ আছে শুকান পথাৰ কোনো পানী নাই কিন্তু আপোনালোকে পানী ব্যৱস্থা কৰিব পাৰে ধন্যবাদ আচ্ছা আমাৰ মাজত আমাৰ পিকনিকৰ আজি কেপ্টেইন আমাৰ মাজত উপস্থিত আছে পিণ্টু বৰুৱা তেখেতে কিবা বক্তব্য ৰাখিব বুলি আশা থৈছোঁ আৰু পিণ্টু বৰা বুলি ক'লে ভুল হ'ব পিণ্টু বৰা বুলি ক'লে ভুল হ'ব টাৰ্মিনেলৰ বডি বিল্ডাৰ মিষ্টাৰ টাৰ্মিনেলৰ বক্তব্য আমি আগবঢ়াই দিছোঁ বাজক নাবাজক খালী প্লেট লৈ বহি আছো মই মাংস মাংস পুৰি আছে আমাৰ এই ৰাইজে দেখিব পাৰে আমাৰ মাংস পুৰি থোৱা হৈছে আৰু বিশেষকৈ নকওঁ আৰু আমাৰ ডাঙৰীয়া লগত আছে আমাৰ অৰুণ দা তেখেতে কিবা কয় যদি দুই এষাৰ মই ভাল পাম থেংক ইউ ভেৰি মাছ আই লাভ ইউ আচ্ছা আই লাভ ইউ অল অফ ইউ অ'কে বাছ ইমানেই আৰু আচ্ছা দণ্ডা ইমানতে আমাৰ সদস্য আমাৰ ইমানে নহয় আমাৰ সদস্য আৰু বহুত আছে সকলো কামত ব্যস্ত হৈ ঘূৰিবা আৰু তিনিজন নানটোৰে মাইক ল'বলৈ বাকী আছে নানটোৰে কি কয় হয় আমাৰ নানটোৰে কি কয় কিবা কওক শুনক ৰাইজ আপোনালোকে বৰ্তমান বেয়া নাপাব আমাৰ বয়সস্থ আমাৰ কামৰ পিছত বয়সস্থ এটা মানুহ আছে তাক এৰি আহিছে আমাৰ ললিত দাস বুলি কয় লৈ ল'লে অঁ তেওঁক দিয়াটো বৰ্তমান আমি ভালভাৱে বুজি পাওঁ মানে কি হ'ল আমাৰ বয়সস্থ আমাৰ কামৰ বিষয়ত বয়সস্থ মানুহ তেওঁকে দুষাৰ ক'বলৈ আমি অনুৰোধ জনাইছোঁ আমাৰ মাজত আৰু এজন দাদা আহি উপস্থিত হৈছে যিজন দাদা আমি সৰুতে চিনি পাইছিলোঁ খুব সুন্দৰ ঢোল বাদক তেখেত ঢোল বাদক হয় আগতে আমাক ঢোল বজাবলৈ শিকাইছিলে আৰু আগতে বহুত সুন্দৰভাৱে ঢোল বজাইছিলে দাদাৰ পৰা আমি দুআষাৰ জানিবলৈ চেষ্টা কৰিছোঁ দাদা প্ৰথমে ভাইটিক নমস্কাৰ জনালোঁ ধন্যবাদ জনালোঁ যে আজি এই তেখেতসকলৰ লগত মানে পাৰ্টি উপভোগ কৰিবলৈ আহি যথেষ্টখিনি মানে ফূৰ্তি অনুভৱ কৰিছোঁ আৰু এইখিনি যেন আগলৈকে আৰু এনেদৰে ভালকৈ হৈ যাবলৈ আৰু আমাৰ মানে এই মিলাপ্ৰীতিৰ যোনটো মানে হেৰি আছে আমাৰ যিটো সমন্বয় সেইখিনি যেন আৰু ভালে কুশলে থাকিবলৈ আৰু আগলৈকে এনেকৈ ফূৰ্তি ফাৰ্তা কৰি যাবলৈ আমি মানে ৰাইজৰ পৰা বিচাৰিছোঁ সেই কৈ মই ধন্যবাদ বিচাৰিছোঁ ধন্যবাদ হয় আমাৰ ঢোল বাদক দাদালৈ ধন্যবাদ জনাইছোঁ পিকনিক বুলি ক'লে গানটো মেইন মানে চাউণ্ড ছিষ্টেমটো মেইন যিহেতু আমি এই পথাৰৰ মাজত পিকনিক খাইছোঁ ইয়াত আমি চাউণ্ডৰ ব্যৱস্থাটো বা কাৰেণ্টৰ ব্যৱস্থাটো কেনেকৈ কৰিছোঁ বলকচোন এবাৰ তাকে দেখাওঁ আপোনালোকৰ আগত ব্যৱস্থাটো দেখিছেনে এখন অটো যিহেতু বেটেৰীৰ প্ৰয়োজন হয় কাৰেণ্টৰ প্ৰয়োজন হয় আমাৰ ইয়াত কাৰেণ্টৰ ব্যৱস্থা নাই সেইবাবে এখন অটো ষ্টাৰ্ট কৰি এনেদৰে এখন অটো ষ্টাৰ্ট কৰি এটা সুন্দৰভাৱে এখন চাউণ্ডৰ ব্যৱস্থা কৰা হৈছে এইফালে আমাৰ চাউণ্ড বহি আছে
অলৰেডি এইফালে হৈ গৈছে আকৌ এইফালে এয়া ললিত দা এয়া ৰহমান দা আহিছে এতিয়া দেই পিকনিক স্থললৈ আহিছে এয়া পংকজ পুৰা দবাই আছে পিণ্টু পুৰা দবাই আছে এয়া বিষ্ণু পুৰা দবাই আছে দেই এয়া পিণ্টু আমাৰ অটো মালিক এয়া গুটি দেৱাকান্ত সিং পুৰা দবাইছে দেই বাকীবোৰে ভাত নাই খোৱা আৰু এনেদৰেই আমাৰ ভাত খোৱাৰ পৰ্ব আৰম্ভ হৈ গৈছে একাংশই খাইছে আৰু একাংশই ফূৰ্তি কৰি আছে আৰু একাংশই বিভিন্ন জেগা ঘূৰি ফুৰিছে এইটো কেলে মেইন খকুৰাটো এইটো হয় মেইন খকুৰাটো পৰ্যায় চলি আছে এইফালে চাফাটো যেতিয়া মেইন দাদাজনে উঠাই চব বস্তু ইয়াতে এনেকৈ কৈ জ্বলাই দিয়া হৈছে পৰিৱেশ বিনষ্ট যাতে নহওক বটলবোৰ এজনে এনেকৈ কৈ ঘৰলৈ লৈ যাব বাকী এজন দাদা গৈছে বস্তু এইফালে এইফালে এজন মানুহ মাতি আনি খুৱাই দিয়া হৈছে বাহিৰা মানুহ যেনে সুন্দৰভাৱে পৰিচালনা কৰে আমাৰ দাদা একদম প্ৰথম দাদাই ওতপ্ৰোতভাৱে জড়িত দাদাই আমাৰ পিকনিকটো কেনেধৰণে আয়োজন কৰিলে আজি গোটেইখিনি আমাৰ আগত কথাখিনি ক'ব দাদা পোনপ্ৰথমে মই আমাৰ গোলাইবাসী হয় সকলো নতুনবাসী ৰাইজক আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু নেকি পিকনিক আৰু নতুন বছৰ বুলি ক'লে আমাৰ মনটো জানে আপোনালোকে সকলোৱে মনটো এটা আনন্দৰে ভৰি পৰে পুৰণিক বিদায় দি নতুনক এটা যিটো ৱেলকাম যিটো আমাৰ আগৰ পৰা চলি আছে আৰু সেই গতিকে আমি আজি সকলো আমাৰ জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলি আমাৰ যিমান কৰ্মৰত আমি তামিলৰ গোটেই একগোট হৈ এটা আমি ইয়াৰ এটা আয়োজন কৰিছোঁ আৰু সুন্দৰভাৱে ধুনীয়াকৈ হৈছে চবেই আমি সকলোৱে মিলা প্ৰীতিৰে চলাই ৰাখিছোঁ আগন্তুক দিনত আমি 2022 এটা সুন্দৰ দিন পাৰ কৰিব লাগে সেয়ে আমাৰ আগন্তুক বছৰ আমাৰ গোলাই আমাৰ অতিথিসকলৰ পৰা মই আহ্বান জনাইছোঁ আৰু যিহেতু মদ্যপানটো নকৰিব আমিও কৰা নাই খালী ভাত খাই মেলি আমি ধুনীয়াকৈ এইখিনি নকৰি ধুনীয়াকৈ নীতি নিয়মৰ মাজেৰে গোটেই পাৰ হয় আৰু অহা বছৰ ভালে কয় এই আমাৰ সকলোৰে এটা এনেদৰেই আমি আজিৰ এই সুন্দৰ পিকনিকটো আমি এনেদৰেই উদযাপন কৰিলোঁ আৰু এতিয়া সকলোৱে অকণমান শেহতীয়াকৈ লাষ্টত ফূৰ্তি ফাৰ্তা কৰি আমি সকলো ঘৰমুৱা হৈছোঁ যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰে আৰু যদি বেছি ভাল পালে তেন্তে এবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে